নমস্কাৰ বন্ধুসকল, মোৰ নাম দেৱাশিষ দেৱ। আজি ভিডিঅ'টো দেখুৱাম ইটা কেনেকৈ বনায়, সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো, তেতিয়া বুজিব পাৰিব কেনেকৈ ইটা বনোৱা হয়। আগতে মাটিখিনি ভৰিয়ে গছকি কোমল কৰা হয়, কিন্তু বৰ্তমান যুগত এতিয়া গাড়ীৰ সহায়ত গাড়ীত ভৰাই দিয়া হয়। বৰ্তমান জেচিবিৰ সহায়ত ভৰাই দিয়াৰ পিছত তাতে মিশ্ৰণ কৰা হয়, মাটিখিনি মিহি কৰা হয়, পানী দি পেলাই পানী দি বৰ্তমান এনেকৈ উলিওৱা হয় মাটিখিনি। এতিয়া বহুত কম সময়ৰ ভিতৰতে ইটা বনাব পৰা মাটিখিনি উপযোগী কৰি তোলা হয় গাড়ীৰ সহায়ত। যিহেতু আজিকালি ল'ৰা ছোৱালীয়ে নাই দেখা নহয় কেনেকৈ বনায় ইটাটো কেনেকৈ বনায় নাই দেখাটো। আপোনাৰ ঘৰ বিহাৰ? बिहार है। एक दिन कितना बनाए? 1 मिनट में 2 बन जाता है, 2-3 बन जाता है। अब यदि 1 घंटा में 200 पर आ जाता है। 200 1 घंटा कितना पैसा मिलेगा? एक ईंट का एक का 80 पैसा मिलेगा। 80 पैसा? ओनली 80 पैसा। এইদৰে ইটা বনাই আছে। এদিনত 1700 মান ইটা বনাব পাৰোঁ বুলি কৈছে। আৰু বৰ্তমান ইটা প্ৰাইচ চলি আছে 1000 ইটা বনালে 800 টকা পায়, মানে 80 পইচাকৈ পায় এটাত। এই প্ৰাইচটো সময় ভেদে বেলেগ বেলেগ হৈ থাকে, কেতিয়াবা বেছিও পায় বা কেতিয়াবা কম পইচাও পায়। এইদৰে বনোৱাৰ পিছত অলপ দিন শুকাবলৈ দিয়ে। শুকোৱাৰ পিছত বৰ্তমান ভূটালৈ লৈ যায়, জুই দিয়ে। তাত কেনেকৈ দিয়ে চাই থাকক, পিছলৈ দেখিব সমগ্ৰ ভিডিঅ'টোত। এইদৰে কেঁচা ইটাবোৰ জাপেহি আৰু জপাৰ ফিলত তলৰ পৰা কয়লা দি জ্বলাই দিয়ে। জ্বলোৱাৰ পিছত এনেকৈ ইটা ওলাই যায়। কেনেকৈ উলিয়াইছে চাওক বৰ্তমান। বৰ্তমান ইটাৰ দামটো বহুত কমি আছে, কিয়নো বৰষুণ নাই। বৰষুণ হ'লে কি হয়, কেঁচা ইটাবোৰ বনাই থোৱা ইটাবোৰ বৰষুণত তিতি যায়, বহুত নষ্ট হয়। তাৰ ফলত ইটাৰ দামটো বাঢ়ি যায়। এতিয়া বৰ্তমান ইটাৰ দামটো কম, 10,500 চলিছে বুলি কৈছে ফাৰ্ষ্ট ক্লাছ। আৰু বৰষুণ যদি হয় তেতিয়া দামটো অলপ বেছি বাঢ়ি যায়। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।